কি কম তুমি সদায় মৰম লগা তোমাৰ সদায় ভাল এক্টিং কৰা মানে গাইছ মই যে এক্টিং কৰিব মেইন কথা হ'ল কল্পনা বাইদেউ যে কাম আছে মই গম পোৱা নাই যে এইটো কামত কল্পনা বাইদেউ আছে যি নহওক আহি কিনে কল্পনা বাইদেউক লগ পালোঁ বহুতখিনি মানুহ হয় শ্বুটিঙত একদম প্ৰজ্ঞান আৰু নিপুদাৰ নিচিনা একদম মানে কি মাল আছে চাব নাই গাইছ এইটো দেখিছে না একদম প্ৰজ্ঞান আৰু নিপুদা আনে পায় কৈ দিয়া চিম্পাঞ্জী কুত্তা হুমে সঁচাকৈ বহুত ভাল পাওঁ মানে কি মানে গাইছ কি জানেনে চবটো ভাল সেইকাৰণে মানে কেনেকুৱা ক্ষেত্ৰত দেখছি না আজি যদি মোক যদি মৰম নকৰিলে মোক যদি ভাল নাপালে মানে সেই ভাল পোৱা নহয় দেখিছোঁ শিকিলে বেলেগ কেনে হ'ব ক টিফিনত কি খাইছ তুমি মর্নিং গাইস মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম মানে দেখছি না মাতটো বাপৰে বাপ ৰাতিপুৱা উঠি হাল্লা কৰাত লাগি গৈছোঁ কিন্তু মাতটো কেনে হৈছে বাপৰে বাপ যি নহওক গাইছ যাব আছোঁ আমি এটা শ্বুটিঙত মানে বিটুৰ লগত যাম বিটু কি হ'ল কামত যাম আজি শ্বৰ্ট ফিল্ম এখন বনাব তাৰ কাৰণে কেমেৰাৰ কাৰণে মাতিছে কেমেৰা ডাইৰেকশ্যনৰ কাৰণে এওঁ ভগতাক মাতিছে চাওক কেনে লাগে কৰি চাওক মানে গাইছ নতুন টিম এটাৰ লগত কাম কৰিব যাই আছোঁ নতুন টিমটোৰ কামটো চাম লগতে দেখছি না মাত ইচি কেনে হৈছে হ'ব দে গাইছ তাতে যাই কিনে কম যো বাপৰে বাপ মাত গাইছ আহি কিনে কি মানে শ্বুটিঙত যাই আছোঁ না মানে বিটুৱে কৈ পাৰে যি মানে মোৰ যদি হেৰি হয় শ্বুটিঙত যদি মানে ষ্টিং লৈ নাযায় তেনেহ'লে তাৰ বোলে মাথাই কাম নকৰে আৰু বোলে তাৰ বোলে মাথাই বিষাব বোলে তামোল লৈছি ষ্টিং লৈছি ইও আৰু মানুহ দিয়ক কিন্তু গাইছ হা এই পাছোঁ দে লগকেইটা ভাগটো কৰি পাইছোঁ কিন্তু মই যে যি নহওক ষ্টিং লৈছোঁ দে ময়ো এটা খাইছোঁ তাৰ য'ত ময়ো খাব পাইছোঁ ইমানখিনিয়ে কথা আৰু দেই আৰু এই কেনেকৈ বহি লৈছে ভাই বুঢ়া মানুহ নিচিনাকৈ বহি লৈছে গাইছ এই চাওঁ তাক চাওঁ খাবাই জানো পোৱা নাই বুঢ়া মানুহ নিচিনাকৈ বহি লৈছে গাইছ কাৰ লগত কাম কৰিছে ভগৱান কল্পনা এইটো কেনে খবৰ ভালে দিয়া কেনে আহিছে কেনে চলি আছে ভালে চলি আছে কিবা কওক আৰু অলপ মৰম লাগে কওক কি কম তুমি সদায় মৰম লগা তোমাৰ সদায় ভাল এক্টিং কৰা মানে গাইছ মই যে এক্টিং কৰিব মেইন কথা হ'ল কল্পনা বাইদেউ যে কাম আছে মই গম পোৱা নাই যে এইটো কামত কল্পনা বাইদেউ আছে যি নহওক আহি কিনে কল্পনা বাইদেউক লগ পালোঁ বহুতখিনি ভাল লাগছে নিজৰ মানুহক লগ পাইছোঁ আহি কিনে আৰু কলাকে দেখোঁ সদায় বোলে মৰম লগা কি ক'ম আৰু গাইছ দে হয় দেই আৰু মই মৰম লগাই দে দেই চাই থাকিবি ভিডিঅ'টো নিশ্চয় কল্পনা বাইদেউৰ এক্টিঙো দেখুৱাম পাৰাক লাগি ঐ বাইদেউ এক্টিং কৰিব নাই কি বুঢ়া মঞ্চত মানে আপুনি দামী এক্টৰ যি সেইকাৰণে মঞ্চত দে আৰু হিৰো হিৰইন আহি বেছি কৃষ্ণ দে আৰু ফাল্টু যি নহওক বিবাহ বাইদেউ বোলে মঞ্চ দি ভাল পায় দেখছি হে য'তে তাতে কাম কৰিব লাগে হয়নে নহয় কওকচোন যেনেকৈ কি নহওক কিবা এটা কৰিব আৰু মই জানো বিবাহ বাইদেউ ভাল একদম নি কিন্তু ভাল কৰিব মোৰ এইখিনি বিশ্বাস আছে চাম দে গাইছ তল কৰি কম দে আৰু দে গাইছ Go. আহি পেলাক আমাৰ তাতে দেখছি এই শ্বুটিং চলি আছে আহি পেলাক আমাৰ এওৰা এও কিন্তু মোৰ পিছে নাৰে দেই গাইছে চলটো কিন্তু ভাল কিছু ভাল মই সঁচাকৈ বহুত ভাল পাওঁ ইয়াক ভাল পাওঁ মানে কি মানে গাইছ কি জানেনে চলটো ভাল সেইকাৰণে মানে কেনেকুৱা ক্ষেত্ৰত দেখছি না আজি
যদি মোক যদি মৰম নকৰিলে মোক যদি ভাল নাপালে মানে সেই ভাল পোৱা নহয় দিছোঁ শিকিলে বেলেগ এতিয়া বন্ধুৰ খাতিৰত ভাল পাই মানে আহি গৈছে দেই আৰু চাইছোঁ ভাল লাগে ইয়াক একদম মানে খাজ বন্ধু দেই খাজ বন্ধু বুলি ক'লে ভুল নহয় কাৰণ যিহেতু মানে টাউনত টাইমত এক পাওঁ ইউটিউবতে হওক কিবাতে হওক টাউনত এক বহুত পাওঁ সেইকাৰণে আহি গৈছে আৰু এই 10 টকাটোত কেৱল ষ্টিং এটা নানিলে গাইজ দুখ লগা কথা বলক গাইজ এৰপৰা ষ্টিং এটা খায়ো শ্বুটিঙত আহিলোঁ নহয় শ্বুটিঙত একদম প্ৰজ্ঞান আৰু নিপুদাৰ নিচিনাকৈ একদম মানে কি মাল আছে ইয়াৰ চাব না গাইজ এই চাওক এইটো দেখিছে না একদম প্ৰজ্ঞান আৰু নিপুদা আনে পাই কৈ দিয়া চিম্পাঞ্জী কুত্তা হুমে তুমি ক মানে কি জানা এই যেনেকৈ নিপুদা আৰু বেতালা থাকে যেনেকৈ নিপুদা আৰু বেতালা থাকে মানে ইয়াতে সেনেকৈ থাকে একদম মানে বেলেগ ক্ল'জ ফ্ৰেণ্ড আৰু হয়নে নহয় হা খানা খাইছ না আজি আচ্ছা খানা নে দে গাইছ দেখছা আচ্ছা খানা খাইছে বোলে এইগুলো শিকছি দিয়ে আর গাইছ দে হয়নে নহয় কেনে খবৰ ক টিফিনত কি খাইছ লৈছুমি কিয় ভয় কৰিছা নেকি চিন্তা নকৰিবা তুমি থকালৈকে মোৰ একো নহয় আৰু মই থকালৈকে তোমাৰ একো হ'বও নিদিওঁ গাইছ আমাৰ শ্বট আধা আধি শেষ আৰু অলপ বাকী আছে তো সেইকাৰণে চব আৰ্টিষ্ট ৰেডি হৈছে আৰু কাৰোবাক মেকআপ লগাও হৈছে মেকআপখিনি লৈ আছে লগতে আমাৰ লগত মৰমৰ ছাৰ এজনৰ কাম কৰি আছে লগতে আমাৰ মৰমৰ খুৰা বুলিয়ে ক'লোঁ কেনেকুৱা লাগিল হা হা মোহন বৰদেউতা বুলি ক'ম নে খুৰা বুলি ক'ম বৰদেউতা মোহন বৰদেউতা আমাৰ লগতে কাম কৰি আছে আৰু লগতে আমাৰ এক্ট্ৰেছক মেকআপ দি আছে আমাৰ কল্পনা বাইদেৱে গোটেইকেইটা আমাৰ একদম মানে টিমটো মজবুত টিম যিহেতু বহুত ভাল হৈ আছে কাম আৰু নিশ্চয় ভাল হ'ব আৰু এইখন একচুৱেলি শ্বৰ্ট ফিল্ম নহয় শ্বৰ্ট মুভি বুলি কিনে মই কৈছিলোঁ কিন্তু শ্বৰ্ট মুভি নহয় ৱেব ছিৰিজ আহি আছে আৰু নিশ্চয় ভাল হ'ব এইখিনি আৰু চাই থাকিব নিশ্চয় আৰু চাব আৰু মই হ'ব দে গাইছ ইমান কৰি নৰি শ্বুটিঙৰ পৰা আহিলোঁ শ্বুটিঙত গাইছ আকৌ খাব পোৱা নাই দেই নিমখ দিয়া চাউত বাহিৰে সেইকাৰণে মানে আহিলোঁ এই বা আন্ধাৰত আছে মালটো এই কি বুলি কয় এই মালটো কিন্তু তাগৰা আছে দেখাত চাবাৰ সুতীয়া হ'ব পাৰে ডাঙৰ হিদা লৈ আহিছে কিন্তু দেই গাইছ হে বয়া হিদা কিন্তু ইয়াৰ মই কৈছোঁ মানে বয়া মানে ভাল লৈছোঁ গাইছ আৰু এই মালটো কিন্তু হা মই কৈছোঁ সঁচা কথা কৈছোঁ মালটো কিবা এটা হয় আৰু না মানে গাইছ সঁচাকৈ কৈছোঁ মানে কিবা নতুন কাম কৰি যাই আছে লগতে এটা কাম ফিক্স কৰি দিছে বুলিও ক'লোঁ বাৰু গাইছ নতুন কাম এটা আহি আছে লগতে এটা নহয় 3টামান কাম আহি আছে আপোনালোকে চাই দেখিব আৰু ৰিচেণ্ট এটা গানৰ কাম আহি আছে তাৰ লগত কি কাম আহিছে আপোনালোকে অলপ পাছত লগত গম পাই যাব মই কৈ দিম যদি মোৰ যেতিয়া একদম ফিক্স হৈ যায় তেতিয়া গাইছ চাই দেখিবি দেই কৰিম দেই কিবা এটা অসমত কিবা এটা আৱাজ আহিছে গাইছ দেই গাইছ এই গাইছ মই আহি পালোঁ শ্বুটিঙৰ পৰাই আহি কিনে অলপমান ফ্ৰেছ হ'লোঁ নিশ্চয় আপোনালোকে আজি ভিডিঅ'টো চাই নিশ্চয় ভালে পালে আৰু লগতে মানে কি হ'ল মোৰ এটা ধামাকা মানে একদম ধামাকা এটা ৰাইড আহিছে আপোনালোকে কেইদিনমান পিছত মোৰ ৰাইডটো দেখা হ'ব মই প্লেনিং কৰি আছোঁ যাম ক'ত যাম কি যাম নেক্সট ব্লগত কৈ দিম আপোনালোকক আৰু লগতে আৰু এটা বস্তু আহিছে ধামাকা বস্তু আনিছোঁ আপোনালোকৰ কাৰণে আৰু মোৰ ইউটিউব চেনেলটোত এটা মই কম্পিটিশ্যন পাতিম বুলি ভাবিছোঁ গাইছ আপোনালোকে জনাব কেনেকুৱা হয় যদি ভাল হয় বুলি মই ভাবোঁ আপোনালোকে যদি জনাই যে ভাল হ'ব তেনেহ'লে নিশ্চয় কম্পিটিশ্যনটো পাতিম আৰু পাতিম দে গাইছ কম্পিটিশ্যনটো ভাবছোঁ আৰু যিহেতু আৰু পাতিম দে তাৰে পিছত ৰাইড আহিব গাইছ এইখিনি আছিল আজিৰ ভিডিঅ'টোত যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব লগতে ছাবস্ক্ৰাইব কৰি দিব গাইছ দে বাই বাই জয় অসম গাইছ